কোকৰাঝাৰত এটা অভিনৱ কাৰ্যসূচী ৰূপায়ণ হৈছে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল নলেজ ফেষ্ট, য'ত দেশী বিদেশী বহু পণ্ডিত গৱেষক সমল ব্যক্তি ইয়াত একেলগ হৈছে। সমান্তৰালভাৱে বহুকেইখন টেকনিকেল ছেশ্যন ইয়াত অনুষ্ঠিত হৈছে আৰু এই আলোচনা সত্ৰসমূহৰ জৰিয়তে কেৱল BTC বুলি নহয়, সমগ্ৰ দেশৰ কাৰণে আমি জ্ঞানৰ অন্বেষণৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগৰ ক্ষেত্ৰত নতুন নতুন দিশ উন্মোচিত কৰিব বুলি মই আশাবাদী। ই এক অভিনৱ কাৰ্যসূচী। মই তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ প্ৰধান আৰু ইয়াত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানসমূহক তাৰ মুৰব্বীসকলক সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ই এটা নতুন ৰাস্তা মুকলি কৰিব। আমি চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে আমি ৰাজ্যিক পৰ্যায়ত এখন নৰ্থ ইষ্ট এডুকেশ্যন কনফাৰেঞ্চ কনক্লেভ অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ পাছত IIT গুৱাহাটীত নৰ্থ ইষ্ট ৰিচাৰ্চ কনক্লেভ অনুষ্ঠিত হৈছিলে। যোৱা দুদিন ধৰি IITত এটা ইণ্ডো গ্ল'বেল বিশেষকৈ স্কিল এডুকেশ্যনৰ ওপৰত এটা কনক্লেভ অনুষ্ঠিত হৈছে আৰু আজি BTCত ইয়াত নলেজ কনক্লেভ বা নলেজ ফেষ্ট অনুষ্ঠিত হৈছে। গতিকে অসমখনে খুব প্ৰ'এক্টিভলি এডুকেশ্যনৰ ক্ষেত্ৰত কাম কৰিছে আৰু ই নিশ্চিতভাৱে অসমৰ যি শিক্ষাৰ বাতাবৰণ আছে ইয়াক পৰিৱৰ্তন কৰিব। টেট পৰীক্ষাৰ ডেট খুব সোনকালে ঘোষণা কৰিব। আমাৰ আন্তঃগাঁথনি উন্নয়নৰ কাম চলি আছে, বহু বিদ্যালয়ত চলি আছে আৰু এইবাৰ আমি নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম, ইয়াৰ অধীনত BTC অঞ্চলৰ প্ৰধান 9খন হায়াৰ ছেকেণ্ডেৰী বিদ্যালয় আমি প্ৰায় 8 কোটি টকাকৈ ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰাৰ কাৰ্যসূচী লৈছোঁ। बयबो बाहागो लाफै। गोजोन आरो खौसेथिनि थाखाय क'क्राझाराव खुंफुंजागोन गेदेरथार बिराद बाथौ आरज आरो खेराइ। फैगौ मार्च दाननि 3, 4 आरो 5 खालार सानथामनि हाबाफारिजों 100 दौरि आरो रोजासे आरज गाबग्राफोरखौ लानानै क'क्राझाराव खुंफुंजागोन गेदेरथार बिराद बाथौ आरज आरो खेराइ। गोजोन आरो खौसेथिनि थाखाय क'क्राझार ओनसोलनि बाथौ सिबियारि सानसुमैफोरनि बानजायनायाव बे गेदेरथार हाबाफारिया खुंफुंजागोन। क'क्राझार सहरनि साखाथि बड'फा नोगोरनि ग्रीन फिल्डआव बे समायना हाबाफारिया खुंजागोन। गासै राजखान्थिगिरि, समाजखान्थिगिरि, थुनलाइगिरि, सोलोंथाइगिरि, गेलेगिरि, हारिमुगिरिफोराबो बे हाबाफारियाव बाहागो लाफैनो हागोन।